$1 সলনি ভাৰতৰ টকাৰ মূল্য ইমান বেছি কিয়? কিয় $1 বাবে ভাৰতৰ পইচা প্ৰায় বৰ্তমান সময়ত 71 টকা দিবলগীয়া হয়? কেনেকৈ আৰু কিয় হয় এই সকলোখিনি জানিম এই ভিডিঅ'টোৰ জৰিয়তে। নমস্কাৰ, মই ভাগ্যশ্ৰী আপোনালোকক এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। আপোনালোকে এইটো জানি আচৰিত হ'ব বা আপোনালোকে আগতে জানিবও পাৰে 1947 চনত ভাৰতৰ এটকাৰ মূল্য আমেৰিকাৰ $1 সমানে আছিল। 2019 লৈকে কিন্তু ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য প্ৰায় কমিয়ে আহি আছে। ভাৰত স্বাধীন হোৱাৰ আগত ভাৰতীয় অৰ্থনীতিত ব্ৰিটিছৰ ৰাজত্ব আছিল। সেইবাবে 1947 চনত $1 সমান 1 টকাই আছিল। কিন্তু স্বাধীনতাৰ পিছত দেশৰ আৰ্থিক তথা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে টকাৰ মূল্য কমি আহিবলৈ ধৰিলে। ভাৰতক আগবাঢ়িবলৈ পইচাৰ প্ৰয়োজন আছিল। কিন্তু 1951 চনত যেতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনা লাগু হ'ল, তেতিয়া বিদেশৰ পৰা ঋণ লোৱাৰ প্ৰয়োজন আহি পৰিলে, যাৰ বাবে ভাৰত চৰকাৰক প্ৰথমবাৰৰ বাবে টকাৰ মূল্য কম কৰিবলগীয়া হ'ল। এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল বিদেশৰ পৰা ইনভেষ্টমেণ্ট বৃদ্ধি কৰা আৰু ৰপ্তানি বৃদ্ধি কৰা। সহজ ভাষাত, ভাৰতৰ যেতিয়া টকাৰ মূল্য কমিব, তেতিয়া বিদেশৰ এজন মানুহে ভাৰতৰ পৰা বেছি বস্তু কিনিব আৰু নিজ দেশৰ ৰপ্তানি বৃদ্ধিৰ বাবে যিকোনো এখন দেশে টকাৰ মূল্য কম কৰে। টকাৰ মূল্য নিৰ্ধাৰণৰ বাবে দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়। প্ৰথমটো হৈছে ফিক্সড এক্সচেঞ্জ ৰেট, যিটো চৰকাৰে নিৰ্ধাৰণ কৰে যে পইচাৰ মূল্য কিমান হ'ব, আৰু দ্বিতীয়টো হৈছে ফ্লেক্সিবল এক্সচেঞ্জ ৰেট। এই পদ্ধতিত ডলাৰৰ মূল্য বজাৰে নিৰ্ধাৰণ কৰে, কিন্তু অলপ পাৱাৰ RBIকো দিয়া হয়। ভাৰত স্বাধীন হোৱাৰ পিছত ফিক্সড এক্সচেঞ্জ ৰেটৰ জৰিয়তে টকাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিলে। 1948 চনত $1 মূল্য আছিল 4.79 টকা। ইয়াৰ পিছত 1962 চনৰ যুদ্ধৰ সময় আহিল। যুদ্ধৰ পিছত ভাৰতৰ অৰ্থনীতিক বচাবলৈ পুনৰ টকাৰ মূল্য হ্ৰাস কৰিবলগীয়া হ'ল। তেতিয়া $1 সমান আছিল 0.58 টকা। সেই সময়ত বিদেশৰ পৰা অধিক পৰিমাণে অস্ত্ৰ-শস্ত্ৰ কিনিবলগীয়া হৈছিল বাবে ভাৰতৰ অৰ্থনীতি বেয়া দিশে গৈছিলে। ইয়াৰ পিছত ভাৰতৰ টকাৰ মূল্য কমিছিলে 1975 চনত, য'ত $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিলে 8.39 টকা। আৰু ইয়াৰ পিছত 1985 চনত 12 টকা হ'লগৈ, আৰু ইয়াৰ লগে লগে 1991 চনত পুনৰ $1 সমান 17.90 টকা হ'লগৈ। 1993 চনত চৰকাৰে ফিক্সড এক্সচেঞ্জ ৰেটৰ সলনি ফ্লেক্সিবল এক্সচেঞ্জ ৰেটৰ পদ্ধতি আনিলে। এই পদ্ধতিৰ পলিচিৰ বাবে $1 মূল্য হয়গৈ 31.37 টকা। 2010 চনত হ'লগৈ 45 টকা। ইয়াৰ পিছত ডলাৰে পিছ নপৰিলেই। 2013 চনত $1 হ'লগৈ 63 টকা, আৰু বৰ্তমান সময়ত 2019 ছেপ্টেম্বৰ মাহৰ 16 তাৰিখত $1 সমান হ'ল 71.03 টকা। এই টকাৰ মূল্য হ্ৰাস বৃদ্ধি কেইবাটাও কাৰণত হয়: বস্তুৰ দাম বৃদ্ধি, নিবনুৱা সমস্যা, ব্যৱসায়িক লছ, গ্ৰথ ৰেট, সুদৰ হাৰ, বিদেশী মুদ্ৰা সংৰক্ষণ ইত্যাদি। সহজ ভাষাত, যদি এখন দেশত বিদেশী সংৰক্ষণ বেছি হয়, সেই দেশৰ মুদ্ৰা শক্তিশালী হ'ব, আৰু যদি বিদেশী সংৰক্ষণ কম হয়, তেতিয়াহ'লে সেই দেশৰ মুদ্ৰা মূল্যও হ্ৰাস পাব। এই বিদেশী সংৰক্ষণৰ লগত থাকে আমদানি প্লাছ ৰপ্তানি। যিখন দেশে বাহিৰৰ পৰা বেছি বস্তু কিনে, তেতিয়া সেই দেশৰ ফৰেন ৰিজাৰ্ভ কমি যায় আৰু মুদ্ৰাৰ মূল্য কমে। আৰু যিখন দেশে ৰপ্তানি বেছি কৰিব, অৰ্থাৎ বাহিৰৰ দেশত বেছি বস্তু বেচিব পাৰিব, তেতিয়া সেই দেশৰ ফৰেন ৰিজাৰ্ভ বাঢ়ে আৰু মুদ্ৰাৰ মূল্যও বাঢ়ে। কিন্তু ইয়াতো কথা আছে যে যেতিয়া কোনো এখন দেশৰ মুদ্ৰা শক্তিশালী হয়, তেতিয়া বাহিৰৰ দেশে কমকৈ ক্ৰয় কৰে বস্তু। গতিকে ইয়াক বেলেঞ্চ কৰি ৰাখিব লাগে। ধৰি লওক $1 সমান যদি 20 টকা হয়, তেতিয়াহ'লে বিদেশৰ এজনে যিমান বস্তু ভাৰতৰ পৰা কিনিব, $1 সমান যদি 50 টকা হয়, তেতিয়াহ'লে তাৰ বিপৰীতে বেছিকৈ কিনিব বস্তু। ইয়াৰ উপৰিও RBIৰ সুদৰ হাৰ যদি বাঢ়ি যায়, তেতিয়া বাহিৰৰ এজন ইনভেষ্টৰে ইনভেষ্টমেণ্ট কৰিব, আৰু সুদৰ হাৰ যদি কম হৈ যায়, তেতিয়াহ'লে সেই ইনভেষ্টৰজনে ইনভেষ্টমেণ্ট কমকৈ কৰিব। এইবোৰ কাৰণতে ডলাৰৰ পৰিৱৰ্তে ভাৰতীয় টকাৰ মূল্য কেতিয়াবা কমে, কেতিয়াবা বাঢ়ি যায়। আৰু আপোনালোকে যদি জানি ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'ৰ বাবে। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।